নমস্কাৰ, মই আহিছোঁ আজি সূৰ্য পাহাৰলৈ। আজি আপোনালোকক দেখুৱাম সূৰ্য পাহাৰ। বহুত দিন আগতে শুনি আছিলোঁ সূৰ্য পাহাৰ, আহিব পৰা নাছিলোঁ। আজি আহিছোঁ, আজি আপোনালোকক দেখাই আছোঁ সূৰ্য পাহাৰ। আহি থাকক আপোনালোকে। এইখন হৈছে সূৰ্য পাহাৰৰ মূল গেট। আমি গম্বত কিছুমান বান্দৰৰ ওচৰত যাবই নোৱাৰোঁ, কিন্তু এই বান্দৰটোৰ ওচৰত আমি হাতেৰে প্ৰসাদ খুৱাই আছোঁ। কিন্তু আচৰিত মানিব লাগিব দেই। এই আমাৰ মধু মাইনাই গানৰ তালে অলপ নাচাৰ চেষ্টা কৰিছে। পুৰা নাচি আছে। আমাৰ খানা বনোৱাৰ কাৰণে ৰেডি কৰি আছে। ইফালে বৰফ খাই ধৰিছে, ইফালে আৰু বেলেগৰ পৰা যাত্ৰী আহিছে পিকনিক খোৱাৰ কাৰণে, সূৰ্য পাহাৰ চোৱাৰ কাৰণে। ইয়াৰ মানুহ ইয়াত আপোনালোকক সূৰ্য পাহাৰৰ পিকনিকস্থলীখন ভালদৰে এবাৰ দেখাই দি আছোঁ চাৰিওফালে। ইয়াৰ পৰা সূৰ্য পাহাৰ আহিলে ইয়াত ধূপ চাকি ল'ব পাৰে। এটা প্ৰকাণ্ড বান্দৰ। আমি ওপৰলৈ উঠি গৈ আছোঁ। ওপৰত এটা সৰু মন্দিৰ আছে, মই তালৈ গৈ আছোঁ আৰু আপোনালোকক এটাকৈ দেখাই দি আছোঁ। ইয়াৰ ওপৰৰ পৰা ভালদৰে আপোনালোকক তলফালে দেখাই দিছোঁ। আপোনালোকক দেখুৱাইছোঁ সূৰ্য পাহাৰৰ মূল মন্দিৰটো দেখাই দিছোঁ। ইয়াত বহুকেইটা শিলেৰে কটা মূৰ্তি আছে। এই এটা শিৱলিংগ। আগৰ দিনৰ সৈনিকসকলে ইয়াত শিল খনন কৰি এইবোৰ মূৰ্তি বনোৱা হৈছিল। এই এটা শিলৰ ভিতৰত শিল খনন কৰি শিৱলিংগ এটা উলিওৱা হৈছে। এই এটা শিৱলিংগ। ইয়াত আপোনাৰ ৯,৯৯৯টা শিৱলিংগ আছে গোটেই পাহাৰখনত। ইয়াক আমি বোধহয় ছেকেণ্ড কাশী বুলি ক'ব পাৰি। আপোনালোকক অলপকৈ দেখাবলৈ চেষ্টা কৰি আছোঁ যি পাৰোঁ। জয় বিজয় বিষ্ণু পদকমল চক্ৰ গদা পদ্ম ইয়াত ৩৩ কোটি গোটেই ইয়াত আছে। তুমি সোমবাৰে নিৰামিষ ভাত খাবা, পালি খাবা মন্দিৰ আছে ন। সেইকাৰণে কৈছোঁ, মই এতিয়া নধৰাকৈ ধৰিয়ে কৈ দিছোঁ যে এইবাৰ আপোনাক এই সূৰ্য পাহাৰৰ মূল মণ্ডপটো এইবাৰ ওপৰৰ পৰা দেখাই দিছোঁ। আপোনাক দেখুৱাম অলপ পিছত আকাশী গংগা, য'ত আছে আপোনাৰ শিলৰ তলত পানী আছে। এই আকাশী গংগা তেলো সোমাই লৈ দেখাই আছোঁ আপোনালোকক। তেনেহ'লে পলম নকৰি আমি মন্দিৰলৈ সোমাই যাওঁ। আপোনালোকে আহক। ইয়াৰ ভিতৰত আহি বহুত ভক্তৰ আমি ভিৰ দেখা পালোঁ আৰু কিছুমানে এই পানীখিনি আপোনালোকে কৈ আছোঁ আকাশী গংগা, কিছুমানে ইয়াৰ হাতে চুব চুই আছে, কিন্তু পুৰোহিতে চুব হাক দিছে। এই যে পানীখিনি আপোনালোকে দেখিছে, এই পানীখিনি আপোনালোকে যিমান পানীখিনি উঠাই সেই পানীৰ লেভেলটো একেই থাকিব, কমিও নাহে বাঢ়িও নাহে, মানিব লাগিব। ওপৰফালে যাব নোৱাৰি, ইয়াত বেৰ দিয়া আছে। ওপৰ শিল যাব নোৱাৰি। এই বহুত শিল, ডাঙৰ ডাঙৰ শিল আছে, এইটো কিছুমানে পৰিব পাৰে। আৰু আপোনালোকক দেখাই দি আছোঁ সূৰ্য পাহাৰৰ য'ত আকাশী গংগা বুলি কয়, তাৰ ভিতৰ চৰাও দূৰৰ পৰা আপোনালোক ভিডিঅ' কৰি দেখাই দি আছোঁ। এইটো হৈছে নৌকা বিহাৰ, দেখাবলৈ পাইছে। এই নৌকা বিহাৰ বহুতে নাও চলাই আছে, আপুনি আহিলে নাও চলাব পাৰিব। ইয়াত নাৱত উঠিলে এজনৰ ৫০ টকাকৈ টিকট লয়, আপুনিও উঠিব পাৰে। ইয়াত আহিলে আপুনি দুজন উঠে, দুজনৰ ১০০ টকা লয়।
আৰু ভাল লাগে ইয়াত নাৱত উঠি। এই আপোনালোকক আগৰ ফালে লৈ গৈ আছোঁ। এই আগৰ এটা বহুত ডাঙৰ শিৱলিংগ আমি আপোনালোকক ওচৰলৈ গৈ দেখাই আছোঁ এই শিৱলিংগ। আৰু মোৰ লগত আহিছে বহুতকেইটা মোতকৈ সৰু বয়সৰ, কিন্তু আমি মোৰ লগতে থাকে। এই দেখাই পাইছে আপোনালোকে শিৱলিংগটো। চুলিকেইটা অলপ বেয়া হৈছে দেই, কথা নাই, একো নাই। এয়া শিৱলিংগৰ ওচৰলৈ গৈ আছোঁ। এয়া পৰিলে মোবাইল যাব। বম শিৱলিংগ। এয়া এই প্ৰকাণ্ড শিলটোত আমি উঠিব চেষ্টা কৰিম, কিন্তু উঠিব নোৱাৰিম। পৰিলোঁ বাটাকি লৈ ফাইনেলি এই শিলটোৰ পৰা আহিলোঁ। আৰু ওপৰত যাব পাৰি। আপোনাৰ দেখাই পাইছে, কেমেৰাত হয়তো ধৰিব পাৰিছে বা পৰা নাই, মই এইটো গম নাপাওঁ। এই আগত এটা আৰু শিৱলিংগ আছে। এই পাহাৰখনত 9,999টা শিৱলিংগ আছে। ছেকেণ্ড কাশী বুলি ক'ব পাৰি। আপোনালোকে দেখাই পাইছে এই শিৱলিংগ আগৰ দিনৰ শিষ্যসকলে শিলত কাটি শিল খনন কৰিছিল। খনন কৰি হাজাৰ হাজাৰ শিৱলিংগ বনাইছিল। এই গোটেই পাহাৰখনত শিৱলিংগ আছে। আপোনালোকে দেখাই পাইছে শিৱলিংগ। ডাঙৰ এই প্ৰকাণ্ড শিলবোৰ কাটি কিনে শিৱলিংগ বনোৱা হৈছে। আৰু ইহঁতে শিলৰ মাজত গুহাত অলপ পোজ দি আছে, কেমেৰাৰ পোজ দি আছে। এই শিৱলিংগবোৰ 2000 বছৰ আগৰ হয়। আগৰ দিনৰ সন্যাসীবোৰে এইবোৰ শিলত কাটি বনাইছিল। আগতে হয়তো লহ ওলোৱা নাছিল, শিলেৰে শিল কাটিছিল। এইবোৰ দেখাই পাইছে আপোনালোকে শিলবোৰ পূৰা টাইট আছে। এই 2000 বছৰ মানে আমাৰ পূৰ্বপুৰুষৰ আটা পিটাৰ বহুত বছৰ আগৰ হ'ব, গণি শেষ কৰিব নোৱাৰিব। এই যে কোৱাটো আপোনালোকে দেখিছে, এই আগৰ বুদ্ধিজীৱীসকলে সন্যাসীসকলে তেওঁলোকৰ নখবোৰ কাটি ইয়াত থৈ দিছিল। তিনিটা ধৰ্মৰ মানুহে দৰ্শন কৰিব পাৰিম। আপুনি দেখা পাইছে বৌদ্ধ ধৰ্ম, আৰু ইফালে হিন্দু ধৰ্ম, ইফালে আৰু জৈন ধৰ্ম। আপোনাক দেখাই দি আছোঁ। এই তিনিটা শিৱলিংগ, প্ৰকাণ্ড শিৱলিংগ। এটা কথা মন কৰিব লাগিব, সেই শিৱলিংগ তাত এই নেকলেছৰ চিন আছে। যেনেকৈ নেকলেছৰ ডিজাইন তাত অঁকা আছে। এইবাৰ আপোনাক লৈ গৈ আছোঁ আগৰ দিনত ৰজাৰ ঘৰ, য'ত এই ৰজাই ঘৰ বনাইছিল। আপোনালোকক দেখাই আছোঁ। ইয়াত সোমোৱা নিষেধ। আপোনালোকে দেখিছে এই খাখিনি কেনেকুৱা ধৰণৰ আপুনি দেখিবলৈ পাইছে। এইবাৰ ভালকৈ আপোনাক কেমেৰা দেখাই দি আছোঁ। এই ঘৰবোৰ আগৰ স্কুল আছিল। এই ওখখিনি দেখিছে, আগতে গুৰুজী বহিছিল তাত। যেনেকৈ আমাৰ স্কুলবিলাকত এই চকী মেজ টেবুল থাকে, তেনেদৰে তাত সকলোৱে গুৰুজী বহিছিল। আপোনালোকে দেখিবলৈ পাইছে এই শিল ইটাবোৰ। এই ইটাবোৰ আজিৰ দিনৰ ইটাৰ দৰে নহয়, ইয়াৰ মাটিৰ ইটা। এই ইটাবোৰ আঙুলিৰে খুমটিয়াই চাব পাৰি, গুড়া হৈ যায়। আগৰ দিনত শুনা পোৱা মতে এইবোৰ ইটাবোৰ জুইত পুৰি টাইট কৰি ইটা বনোৱা হৈছিল। এই আকাৰবোৰ অলপ বেলেগ ধৰণৰ। এই ফলকখনত লিখা আছে কীৰ্তিচিহ্ন, প্ৰাচীন কীৰ্তিচিহ্ন, তথ্য প্ৰত্নতাত্ত্বিক স্থান আৰু অৱশেষত 1958 চনৰ 24 চন অনুসৰি এই ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হয়। ইফালে সূৰ্য পাহাৰৰ মন্দিৰৰ কাম চলি আছে, সম্পূৰ্ণ হোৱা নাই। আৰু ইফালে এখেতৰ লগত আমি অলপ মন্টু মণি সুন্দর সুন্দর গানে বলতে জানি, গানের পাগলা চোরা চোরি, গানে নাচে বুড়া বুড়ি। তোমরা চান্স মালা রে, আমরা ডান্স করলাম রে, সেলফি লে 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 লে, সেলফি থোড়া লে। এইটাই মানে আমার নাম মন্টু। মন্টু মণি আপনি?